মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই পঞ্চম শ্ৰেণীৰ পৰিৱেশৰ পাঠ 15 আমাৰ দৈনন্দিন জীৱনত প্ৰযুক্তি পাঠটিৰ অনুশীলনীৰ প্ৰশ্নসমূহ কৰি দিম। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু খুব মনোযোগেৰে শুনিবা। অনুশীলনী 1 উত্তৰ লিখা। প্ৰথমতে তোমালোকক মই প্ৰশ্নবোৰ পঢ়ি দিছোঁ, তাৰপিছত তোমালোকক মই উত্তৰবোৰ লিখি দিম। ক নম্বৰ পাৱাৰ টিলাৰ কি? খ নম্বৰ শীতল ভঁৰাল কি? গ নম্বৰ কেক আৰু বিস্কুট প্ৰস্তুত কৰিবলৈ কি ৰন্ধন সঁজুলি ব্যৱহাৰ কৰিব পাৰি? ঘ নম্বৰ কম্পিউটাৰত কি কাম কৰা হয়? গ নম্বৰ প্ৰযুক্তিৰ সহায়ত বিজুলী বিল কেনেকৈ পৰিশোধ কৰিব পাৰি? এক উত্তৰ লিখা। 1 নম্বৰ ক পাৱাৰ টিলাৰ কি? উত্তৰটো হ'ব পাৱাৰ টিলাৰ হৈছে এক আধুনিক যন্ত্ৰচালিত নাঙল যাৰ দ্বাৰা মাটি চহাব পাৰি। 1 নম্বৰ খ শীতল ভঁৰাল কি? উত্তৰটো হ'ব উৎপাদিত শাক-পাচলি আৰু শস্য আদি নষ্ট নোহোৱাকৈ বহু দিনলৈ সংৰক্ষণ কৰি ৰাখিব পৰা বিশেষ গৃহ বা ব্যৱস্থাই হ'ল শীতল ভঁৰাল। 1 নম্বৰ গ কেক আৰু বিস্কুট প্ৰস্তুত কৰিবলৈ কি ৰন্ধন সঁজুলিৰ ব্যৱহাৰ কৰিব পাৰি? উত্তৰটো হ'ব কেক আৰু বিস্কুট প্ৰস্তুত কৰিবলৈ বিদ্যুৎ চালিত মাইক্ৰৱেভ অভেন ব্যৱহাৰ কৰিব পাৰি। 1 নম্বৰ ঘ কম্পিউটাৰত কি কাম কৰা হয়? উত্তৰটো হ'ব কম্পিউটাৰত ছবি অঁকা, টাইপ কৰি বিভিন্ন কথা লিখা, গান শুনা, চিনেমা চোৱা, ইণ্টাৰনেটৰ সহায়ত তথ্য সংগ্ৰহ কৰা আৰু নানা বিল পৰিশোধ কৰা আদি কাম কৰা হয়। 1 নম্বৰ ঙ প্ৰযুক্তিৰ সহায়ত বিজুলী বিল কেনেকৈ পৰিশোধ কৰিব পাৰি? উত্তৰটো হ'ব ইণ্টাৰনেট ব্যৱহাৰ কৰি মোবাইল ফোনৰ জৰিয়তে ঘৰত বহিয়ে বিজুলী বিল পৰিশোধ কৰিব পাৰি। 2 নম্বৰ ক অংশৰ লগত ক অংশ মিলোৱা। ক অংশ খ অংশ। গতিকে ইয়াত দিয়া আছে, কিবৰ্ডটো তোমালোকে ইয়াৰ লগত মিলাই দিবা। লিখিত আকাৰে নিৰ্দেশ পঠিয়াব পাৰি। মাউচ মনিটৰত থকা কথাবোৰ নিয়ন্ত্ৰণ কৰি কাম কৰিব পাৰি। CPU নিৰ্দেশ দিয়া কামবোৰ কৰে আৰু সংৰক্ষণ কৰি ৰাখে। মনিটৰ কৰা কামখিনি আৰু কামৰ ফলাফল দেখা পাওঁ। 3 নম্বৰ শুদ্ধ নে অশুদ্ধ লিখা। ক প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলত আমাৰ জীৱনৰ মান উন্নত হৈছে। 3 নম্বৰ শুদ্ধ নে অশুদ্ধ লিখা। 3 নম্বৰ ক প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলত আমাৰ জীৱনৰ মান উন্নত হৈছে। এইটো শুদ্ধ হ'ব। 3 নম্বৰ খ ডাকযোগে ইজনে সিজনৰ লগত কথা পাতিব পাৰোঁ। এইটো অশুদ্ধ। 3 নম্বৰ গ ৰেফ্ৰিজাৰেটৰত খাদ্যবস্তু ৰান্ধিব পাৰি। অশুদ্ধ। 3 নম্বৰ ঘ কম্পিউটাৰৰ এটা মুখ্য কাম হ'ল যোগাযোগ স্থাপন। এইটো হ'ব শুদ্ধ। 4 নম্বৰ চমু টোকা লিখা। ক মোবাইল ফোন, খ ইণ্টাৰনেট। ইয়াৰ উত্তৰটো হ'ব 4 নম্বৰ চমু টোকা লিখা। 4 নম্বৰ ক মোবাইল ফোন। মোবাইল ফোন আধুনিক প্ৰযুক্তিৰ এক অৱদান। ইয়াৰ সহায়ত আমি কথা পাতিব পাৰোঁ, বাৰ্তা পঠিয়াব পাৰোঁ, পঢ়া-শুনাৰ প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰিব পাৰোঁ, QR কোড স্কেন কৰিব পাৰোঁ আৰু ফটো তুলিব পাৰোঁ। তদুপৰি মোবাইলৰ জৰিয়তে ঘৰত বহিয়ে ইণ্টাৰনেট ব্যৱহাৰ কৰি বিজুলীৰ বিল পৰিশোধ কৰা আৰু ৰেল বা বিমানৰ টিকট সংগ্ৰহ কৰা আদি কামো কৰিব পাৰোঁ। 4 নম্বৰ খ ইণ্টাৰনেট গোটেই পৃথিৱীব্যাপী অসংখ্য কম্পিউটাৰ সংযোগ কৰি এক বিশাল যোগাযোগ ব্যৱস্থা গঠন কৰা হৈছে। এই যোগাযোগ ব্যৱস্থাই হৈছে ইণ্টাৰনেট। কৃত্ৰিম উপগ্ৰহৰ সহায়ত এই যোগাযোগ ব্যৱস্থা সম্ভৱ হৈছে। ইণ্টাৰনেটৰ জৰিয়তে আমি দেশ বিদেশৰ খবৰ পাব পাৰোঁ, দূৰ দূৰণিত থকা লোকসকলৰ সৈতে যোগাযোগ কৰিব পাৰোঁ, ৰেল আৰু বিমানৰ সময়সূচী লগতে টিকট সংগ্ৰহ কৰিব পাৰোঁ আৰু বিভিন্ন তথ্য সংগ্ৰহ কৰিব পাৰোঁ।
ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। এনেধৰণৰ ভিডিঅ'ৰ বাবে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।